এতিয়া মই মাটি দালি বনাবলৈ ধৰিছোঁ আজি অকণমান তাকে দেখুৱাওঁ বুলি ভাবিছোঁ। এই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভাল। মই আজি ইয়াত দেখুৱাইছোঁ মাটি দালি অমিতা। এনেকৈ মাটি দালিখিনি মই সিজাই লৈছোঁ। তৰকাৰীখন খুব ধুনীয়া হৈছিলে, এনেকুৱা কালাৰো ভাল হৈছে। মই মাটি দালিখিনি এনেকৈ অকণমান উতলাই লোৱালৈ এনেকৈ দেখুৱাইছোঁ। ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। শেষলৈকে চাই থাকিব আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া মই ইয়াতে সিজাই লোৱাৰ পিছত তেল মাৰোঁতে কি লৈছিলোঁ দেখুৱাই দিম অকণমান। পিঁয়াজ এটা দিছিলোঁ, তাৰপাছত ৰচুন দুফুটামান দিছিলোঁ, তাৰপৰা শুকান জলকীয়া দুটামান দিছোঁ আৰু একো দিয়া নাই। মছলা দিবলৈ তেনেকৈ মছলা মই একো দিয়া নাই, বেলেগ ব্যৱহাৰ এনেকৈয়ে বনাই খাই চাবচোন, ভাল লাগে। আৰু শুকান জলকীয়া দুটা দিছিলোঁ মই। এনেকৈ আদা নহৰুখিনি অকণ ভাজি লৈছোঁ। তাৰপিছত আপোনাৰ এয়া দেখিছে নহয়, সিজি হৈ উঠিছে, তেতিয়া মই ইয়াত হালধি অকণ দি দিছোঁ। হালধিটো দি দিছোঁ মই নিজৰ জোখমতে দিব। এয়া তাৰপৰা এতিয়া মই অমিতা আৰু মাটি দালিখিনি ইয়াতে এনেকৈ দি দিছোঁ। অকণমান সময় উতলাম। তাৰপিছত মই উতলালৈ আৰু আন এখন কেৰাহীত মই ইয়াত তেল দি দিছোঁ। ইয়াত বনাম মই মিক্স ভাজি, কবি, তাৰপিছত পটল, ৰঙালাও আৰু আলু, এনেকৈ এখন মিক্স ভাজি বনাম। তাৰ কাৰণে লৈছোঁ ইয়াত পিঁয়াজ, জলকীয়া, তেজপাত আৰু অকণমান আদা নহৰু। আদা নহৰু অকণ দি দিছোঁ। আদা অকণমান আঙুলি এটা গাঁঠি সমান আৰু ৰচুন সৰু চাইজৰ ৰচুন এটা লৈছিলোঁ, নহৰু এটা। এতিয়া এনেকৈ মই ভাজি ল'ম অকণমান সময়, অকণমান ৰঙচুৱা হোৱালৈ ভাজি ল'ম। তাৰপিছত এতিয়া মই চব্জিখিনি দেখিছে নহয়, ৰঙালাও, পটল, আলু আৰু বন্ধাকবি এনেকৈ অকণ মিক্স ভাজি বনাইছোঁ। মই ভাজিখিনি দি বহুৱাই লৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আগৰ ভিডিঅ'টো কৈ আহিছোঁ, এতিয়াও কৈ আহিছোঁ, ভালকৈ ভিডিঅ' কৰিবলৈ বা দিব পৰা জনা হোৱা নাই, কিয়নো মই নতুন। আৰু এতিয়া কমি গৈছে যেতিয়া অকণমান, তেতিয়া মই ইয়াতে দিছোঁ জিৰা, গোটা জিৰা অকণমান ইয়াৰ ওপৰতে মই ছটিয়াই দিম। বেছি নিদিওঁ, অকণমানেই দিম। এয়া এনেকৈ দি চাব, তেতিয়া গোন্ধটোও বহুত ধুনীয়া হয়, খাবলৈকো ভাল হয়। অকণমান লৰাই দি আকৌ অকণমান সময় ঢাকি দিম। আপোনালোকে ইয়াত জ্বলা দি এনেকৈ ভাজি বনালে নিজৰ ইচ্ছামতে জ্বলাটো দিব পাৰে। আৰু নাভাবিব ভাজি বনাবলৈ শিকাইছোঁ বুলি। মই কি ৰান্ধিছোঁ বা কেনেকৈ ৰান্ধিছোঁ তাকেহে দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিলোঁ। ভাজিখিনি হৈ গৈছে। এতিয়া মই অকণমান সময় আকৌ এনেকৈ লৰাই দি পেলাই ঢাকি দিম। অকণমান লৰাই পেলাই একদম মই ঢাকি দিম। আৰু তাৰপিছত ভিডিঅ'টো শেষলৈকে চাই থাকিব। এনেকৈ মিক্স চব্জি খাবলৈ কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। আৰু শেষত মই ধনিয়া পাত দুডালমান দি দিছোঁ। দি পেলাই এতিয়া মই নাভাজোঁ, ঢাকন দি পেলাই ৰাখি দিম, কিয়নো অকণমান সময়ত ঢাকন দি পেলাই ৰাখিলে গোন্ধটো ভাল ওলায়। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ।